আজি মই যাই আছোঁ আমাৰ গাঁৱৰ মন্দিৰ প্ৰাংগণত। আজি বছৰৰ মূৰত এখন পূজা হয়, আপোনালোকে চাই থাকক শেষলৈকে, স্কিপ নকৰাকৈ। আমি যাই আছোঁ মই, আপোনালোকে আমি চাই থাকক শেষলৈকে। এয়া অলপ আমাৰ ওচৰতে মন্দিৰ প্ৰাংগণটো, নমো চৌধুৰীৰ পৰা ৰাইজ কৰ কি ধুনীয়া মনোমোহা পৰিৱেশ। আপোনালোকে চাই থাকক, ছাবস্ক্ৰাইব কৰিব। গোসাঁইৰ আসন কান্ধত লৈছে। এতিয়া আমাৰ নমো চৌধুৰীৰ পৰা ৰাইজৰ পদূলি ধৰিব। ৰাইজৰ প্ৰত্যেকৰ পদূলিয়ে গৈ থাকিব। আপোনালোকে চাই থাকক, স্কিপ নকৰাকৈ, আৰু ছাবস্ক্ৰাইব কৰি দিব। এনেকৈ তুলসীৰ পানী ছিটাই গৈ আছে। তাৰপিছত ইয়াত আছে বন্তি, তাৰপিছত গোসাঁই আসন, এইবিলাক সমূহ ৰাইজ আহি এতিয়া আমি প্ৰথম গৃহস্থৰ নঙলা পাইছোঁহি। ইয়াতে গোসাঁই আসনখন প্ৰত্যেক থৈ দিব। চাই থাকক আপোনালোকে কেনেকুৱাকৈ আয়োজন কৰে। গৃহস্থৰ লগতে ৰাইজেও অধ্যয়ন দি আছে, সেৱা লৈ আছে। এতিয়া আকৌ উভতি যাব, গাঁৱৰ মাজেৰে গৈ থাকিব। এনেকৈ আমি আহি তৃতীয় ঘৰ পালোহি, সেৱা লৈ আছে। এয়া হ'ল সপ্তম গৃহস্থ, সপ্তম নঙলা আহি পালোহি।
অসম 10 নম্বৰ গৃহস্থ নঙলা পালোহি এনেকৈ সেয়া লৈ আছে। এনেকৈ চাই থাকক আপোনালোকে, লগতে আমাৰ গাঁও সুন্দৰ গাঁওখন চাই থাকক, উপভোগ কৰক, স্কিপ নকৰাকৈ চাই থাকক, লগতে ছাবস্ক্ৰাইব কৰিব। আপোনালোকে চাই থাকক এই মনোমোহা পৰিৱেশ এটা। এয়া আমাৰ সদস্য এজন, সভাপতি বুলি কবি। হেল্ল', আপোনালোকে চাই থাকক আমাৰ এই সুন্দৰ গাঁওখন। আমি এটা ব্যতিক্ৰমী ৰূপত আজি আমি ওলাইছোঁ গোটেই ৰাজ্যখনে, গতিকে চাই থাকক। ছাবস্ক্ৰাইব কৰিব বেষ্ট অফ লাক। এইবুলি বদলি আহি আছে ৰখাই লৈ। এয়া আপোনালোকে চাই থাকক এটা ব্যতিক্ৰমী এক মনোমোহা পৰিৱেশ। নমচুলুহিপাৰা ৰাইজৰ এক মনোমোহা দৃশ্য। এয়া সমূহ ৰাইজ লগতে গৃহস্থ সেয়া লৈ আছে। আপোনালোকে শেষলৈকে চাই থাকক, স্কিপ নকৰাকৈ শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰিব। আমাৰ নমচুলুহিপাৰা ৰাইজৰ এক বিশেষ মনোমোহা দৃশ্য। আপোনালোকে চাই থাকক। কি সুন্দৰ পৰিৱেশ। আপোনালোকৰ এটা এটা ছাবস্ক্ৰাইবে ভিডিঅ' বনাবলৈ উৎসাহ দিব। সাবস্ক্রাইব করে দিবি। আমি নমচুলুহিপাৰা ৰাইজৰ সমূহ ৰাইজে এতিয়া লাষ্ট অন্তিম গৃহস্থ আহি পাইছেহি। পাহাৰলৈ অলপমান উজিব লাগে। আমি গোহাই ঘৰুৱা কাৰ্যসূচী কৰি আছোঁ। আমাৰ বছৰ দিনৰ মূৰত নমল চৌধুৰীপাৰা ৰাইজৰ এইটো এটা ডাঙৰ পৰ্ব।
আমি এনেকুৱা পৰ্বত প্ৰত্যেক বছৰে আমি গোহাঁই ঘূৰা কাৰ্যসূচী আমি কৰি থাকিম। আমাৰ মানুহখিনিয়ে খুব আগ্ৰহেৰে বাট চাই থাকে, খুব আদৰ সন্মান কৰে। এই আমি আহি লাষ্ট আমি গন্তব্যস্থান আহি পাইছোঁ। আমাৰ নীৰেণ দাস ডাঙৰীয়াৰ ঘৰত আহি পাইছোঁ। তেওঁলোকে আসন লৈ আছে। গতিকে আমি এই কাৰ্যসূচীটো ইয়াতে শেষ কৰি আমি পুনৰ অন্য কাৰ্যসূচীলৈ আমি আগবাঢ়ি যাম। গতিকে আমাৰ আয়তীসকল ৰাইজসকল সকলো আহি পাইছে। আমাৰ নীৰেণ দাসৰ পত্নী আমাৰ সন্মুখত, জীয়াৰী আমাৰ সন্মুখত। এতিয়া নীৰেণ দাস আমাৰ মালিক, এখেতে আমাৰ বেনপাট্টিৰ পৰা আদি কৰি সমাজখনক বহুত ধৰণৰ বস্তু আগবঢ়াইছে। সেয়ে আমি তেওঁৰ ঘৰত আজি লাষ্ট কাৰ্যসূচীটো আমি আৰম্ভ কৰিম। কামনা কৰি আমি মন্দিৰ আহি পাইছোহি। প্ৰাংগণত আসন বহোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আনিবলৈ গৈছে প্ৰথম কাৰ্যসূচী আমাৰ আমি সমাজখনৰ ৰাইজখনৰ সুমংগল কামনা কৰি সুস্বাস্থ্য কামনা কৰি আমি বহোৱাৰ আসন গোটেইখন গাঁৱত আমি ইতিমধ্যে প্ৰদৰ্শন কৰিছোঁ। জনাইছোঁ। মন্দিৰ প্ৰাংগণত গোসাঁই আসনখন সোমাই আনিব। পূজাৰীয়ে পূজা কৰি আছে, পুষ্পাঞ্জলি দি আছে। পাঠ কৰি আছে। লাষ্ট অন্তিম পৰ্যায়ৰ পূজাৰ শেষত গোপাল ভোগ। ভজন কৰি আছে। তো কথা আৰু